দুধনৈত এই মুহূৰ্তত নিখিল ৰাভা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত শিক্ষা বিভাগৰ বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন মৰ্মে বিশেষ মূল্যায়ন ব্যৱস্থাৰ ভিত্তিত পাবলগীয়া মাৰ্কশ্বিটখন অনাগত সময়ত অসম চৰকাৰৰ বিভিন্ন বিভাগৰ যিকোনো চাকৰিৰ ক্ষেত্ৰত গ্ৰহণযোগ্য নহ'ব বুলি চৰকাৰে প্ৰকাশ কৰা অধিসূচনাৰ পৰিপ্ৰেক্ষিতত অনুষ্ঠিত হৈ আছে এখন সংবাদমেল। আমি পোনে পোনে আপোনালোকক লৈ গৈছোঁ সেই সংবাদমেলৰ মাজলৈ। অসম চৰকাৰে যি দুখন উচ্চস্তৰীয় সমিতি গঠন কৰিছে এই বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ মূল্যাংকনৰ বাবে সেই সমিতিয়ে ইতিমধ্যে প্ৰতিবেদন দাখিল কৰিছে আৰু সেই প্ৰতিবেদনত বাকী দফাখিনি আমাৰ কাৰণে গ্ৰহণযোগ্য, সকলোৱে গ্ৰহণ কৰিছে ইতিমধ্যে অসমত। কেৱল আমি এই প্ৰতিবেদনৰ যিটো 5 নম্বৰ দফা তাত আমাৰ ক'বলগীয়া কিছু আছে। এইকাৰণেই কাৰণ তাত কোৱা হৈছে যে এই বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰী 4 লাখ ছাত্ৰ ছাত্ৰীয়ে এই বিশেষ মূল্যায়ন পদ্ধতিৰ ভিত্তিত যি প্ৰাপ্ত নম্বৰৰ ভিত্তিত যি মাৰ্কশ্বিট পাব, এই মাৰ্কশ্বিটখন যে কোনো চাকৰিৰ কাৰণে অসমৰ বিভিন্ন বিভাগৰ চাকৰিৰ কাৰণে যে গ্ৰহণযোগ্য নহ'ব বুলি পেলাই কোৱা হৈছে, সেইটো আমাৰ আপত্তি কৰিবলৈ এটা বিষয় আমাৰ বাবে। আৰু ইতিমধ্যে এই বিষয়ে সৰ্বতে চৰ্চাও হৈছে, অভিভাৱকৰ পৰা আৰম্ভ কৰি ছাত্ৰ সংগঠনে এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আমিও ইয়াৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছোঁ সজোৰে, কাৰণ এইটো মানি ল'ব পৰা বিষয় এইকাৰণে নহয়, কাৰণ এই 4 লাখ ছাত্ৰ ছাত্ৰী আজিৰ যি এটা আনপ্ৰেচিডেণ্টেড চিটুৱেশ্যন, তাৰ বাবে তেওঁলোক কোনো কাৰণ দায়ী হ'ব নোৱাৰে, দুখী হ'ব নোৱাৰে। যদিও এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টীকৰণ দিছে যে মাৰ্কছসমূহ হেডমাষ্টাৰ বা স্কুলে বঢ়াই দিব, বেছিকৈ দিব, সেইটো এটা হ'ব পাৰে তেনেকুৱা, কিন্তু সেই বুলিয়ে এইসকলক আমি ভুক্তভোগী কৰিম নেকি চাকৰিৰ ক্ষেত্ৰত, সেইটোতো এটা সেই জাষ্টিফিকেশ্যন নহ'ব। আৰু যদি তেনেকুৱাই হয় তেতিয়াহ'লে মাৰ্ক কণ্ট্ৰল কৰাৰ কাৰণে এটা বেলেগ আকৌ ফৰ্মুলা তেওঁলোকে তৈয়াৰ কৰক, সেইটো কৰক, কিন্তু সম্পূৰ্ণৰূপে তেওঁলোকৰ মাৰ্কশ্বিটখন চাকৰিৰ বাবে গ্ৰহণযোগ্য নহ'ব বুলি কোৱাটো কিন্তু মানি ল'ব পৰা বিষয় নহয়, কাৰণ এই আনপ্ৰেচিডেণ্টেড চিটুৱেশ্যনত তেওঁলোক দায়ী হ'ব নোৱাৰে কেতিয়াও। গতিকে আমাৰ স্পষ্ট কথা যে এই 5 নম্বৰ দফাটো বাতিল হওক বা সংশোধন কৰক, যিটো এই 4 লাখ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভাল হ'ব, জাষ্টিফাইড হ'ব। আৰু আন এটা কথা ক'ব খুজিছোঁ, যিটো 4 নম্বৰ দফাত উল্লেখ কৰা আছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে পোৱা নম্বৰ সমূহক লৈ সন্তুষ্ট নহয় বা মনোভূত নহয়, তেওঁলোকে বিশেষ এটা পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব, সেইটো ঠিকেই কথা। কিন্তু কথা হ'ল আমাৰ চিন্তা এইটো যে সেই পৰীক্ষাটোৰ বাবে কেৱল মেধাসম্পন্ন যিসকলে আচলতে হাড়ে সিমজে কষ্ট কৰিছিল পৰীক্ষাটোৰ বাবে, আৰু যিসকলৰ গাৰ্জেন খুব সচেতন, সেইসকল ল'ৰা ছোৱালীহে আচলতে পৰীক্ষাটো দিবলৈ আহিব। কিন্তু যিসকল গাঁৱত বাস কৰে, যাৰ ঘৰত পঢ়াৰ পৰিৱেশ নাই, যাৰ গাৰ্জেন ইলিটাৰেট, বিশেষকৈ পিছপৰা জনজাতিৰ ছাত্ৰ ছাত্ৰীসকলে কিন্তু এই ক্ষেত্ৰত আগ্ৰহী হ'ব বুলি পেলাই আমাৰ মনে নকয়। সেয়ে যদি পৰীক্ষাটো তেওঁলোকে দিব নাহে বা দিব নোৱাৰে, তেতিয়াহ'লে তেওঁলোকে অসম চৰকাৰৰ কোনো চাকৰিত তেওঁলোকে এপ্লাই কৰিবই নোৱাৰিব। গতিকে এইটোতো ডাঙৰ এটা বিপদ মাতি অনা হ'ব সেইসকল ল'ৰা ছোৱালীৰ বাবে। গতিকে আমি সজোৰে সেইকাৰণে ক'ব খুজিছোঁ যে এই 5 নম্বৰ দফাটো বাতিল হওক, এই 4 লাখ ছাত্ৰ ছাত্ৰীৰ জীৱনত যাতে এটা জাষ্টিফিকেশ্যন আহে, কাৰণ এই পেণ্ডেমিক একদম আনপ্ৰেচিডেণ্টেড, আৰু আগতেও হোৱা নাই আৰু ভৱিষ্যতে যে তেনেকুৱা হ'ব তাৰ কোনো মানে নাই। গতিকে এইসকলেই দুৰ্ভাগ্য এটা বেচ যিয়ে এইটো চিটুৱেশ্যন পাইছে, কিন্তু সেইসকল উদ্ধাৰ কৰাৰ দায়িত্ব চৰকাৰখনৰ, আমাৰ সকলোৰে। গতিকে আমি স্পষ্ট ভাষাৰে ক'ব খুজিছোঁ, এই ছাত্ৰ ছাত্ৰীসকলক ৰক্ষা কৰাৰ স্বাৰ্থত তেওঁলোকৰ মাৰ্কশ্বিটখন প্ৰমোশ্যনৰ মাপকাঠি হোৱাৰ সমান্তৰালভাৱে চাকৰিৰ বাবেও গ্ৰহণযোগ্য হওক, সেই ব্যৱস্থা যাতে কৰে। প্ৰয়োজন সাপেক্ষে মাৰ্ক কণ্ট্ৰলৰ কাৰণে তেওঁলোকে যদি কিবা ফৰ্মুলা ব্যৱস্থা লয় সেইটো লওক, কিন্তু চাকৰিৰ বাবে গ্ৰহণযোগ্য কৰক। গতিকে সময়তে যদি এই পৰিস্থিতিটো এনেধৰণে থাকে তেনেহ'লে আপোনাৰ কি পদক্ষেপ ল'ব? আমি নিশ্চয় পৰৱৰ্তী পদক্ষেপ ল'বলৈ বাধ্য। আমি এই সময়তেই ক'ব খোজা নাই কি আমি পদক্ষেপ ল'ম, কিন্তু আমি এই